যেহেতু কাইলেই বিহাৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈ গ'ল, এই সন্দৰ্ভত অসমৰ এজন যুৱক আমাৰ মাজত উপস্থিত আছে। তাৰ প্ৰতিক্ৰিয়া ল'ম। আচলতে কি কয় এই ব্যক্তিগৰাকীয়ে। হয়, যেহেতু কাইলে বিহাৰৰ ফলাফল ঘোষণা হ'ল নিৰ্বাচনৰ, এই সন্দৰ্ভত কি জনাব? প্ৰথমতে ভেৰি ভেৰি থেংকছ টু মিডিয়া পাৰ্চন। কথা হৈছে যেহেতু কাইলৈ সকলো মানে বিহাৰত যি উন্নয়ন হৈছিল, উন্নয়নৰ ফলত কিন্তু বিজেপি চৰকাৰে উন্নয়ন কৰাৰ কাৰণে কিন্তু বিজেপি তাত জয়লাভ কৰিছে। ক'বলৈ গ'লে তাত কোনো ধৰণৰ মই নকওঁ যে মই বিজেপি কৰোঁ বা কংগ্ৰেছ কৰোঁ, মই কিন্তু কোনো ধৰণৰ পাৰ্টিৰ হৈ কাম নকৰোঁ, মই সকলোকে ছাপোৰ্ট কৰোঁ। জাষ্ট কথা হৈছে কি, তেনেকুৱা ছেম কণ্ডিশ্যন যদি আমাৰ অসমতো উন্নয়ন কৰে বিজেপি, তেনেহ'লে বিজেপি ভোট পাব। তাত আৰু কি আছে, যিসকলে উন্নয়ন কৰিব সেইসকলে কিন্তু মানে বিদেশীতো ভোট পাব তথা অসমতো ভোট পাব। কিন্তু তাত কোনো কথা নাই যে বিজেপি কংগ্ৰেছ এইবিলাক চাই লাভ নাই। আমাৰ লগৰ কথা হৈছে যিসকল আমাৰ অসমৰ বাবে বা আমাৰ দেশৰ বাবে যুঁজিব আৰু জয়লাভ কৰিব সেইসকলকে আমি ভোট দিম ইয়াৰ পৰা। হয়, আচলতে যেহেতু দেখা গৈছে যে অসমত জুবিন গাৰ্গক লৈ এটা প্ৰতিক্ৰিয়া হৈ আছে যে বিজেপি চৰকাৰে বেয়া কৰি আছে বা কংগ্ৰেছ চৰকাৰে ভাল কৰি আছে। আন সময়তো দেখা গৈছে যে কংগ্ৰেছ চৰকাৰৰ লগতো যিসকল দোষী আছিল, দোষীৰো ফটো ভিডিঅ' পোৱা গৈছে আৰু বিজেপি চৰকাৰ বা কংগ্ৰেছ চৰকাৰলৈকে মানে পাৰ্টিলৈকে ভিডিঅ' ফটো দেখা গৈছে। এই সন্দৰ্ভত কি জনাব? ভালে প্ৰশ্ন সুধিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। কথা হৈছে যে মানে এইবিলাকত মই নাজানো, যিসকল মাৰিছে, মোৰ কথা হৈছে তেওঁ বিজেপি কৰক কংগ্ৰেছ কৰক, মানে যি পাৰ্টিৰে নহওক কিয়, যিসকল দোষী হয় তেওঁ দোষী হয়। দোষী কিন্তু কোনো ধৰণৰ জাতি বা ধৰ্ম নাথাকে, কোনো ধৰণৰ তেওঁলোকৰ এইবিলাক যদি থাকিলে হয় তেওঁলোকে কিন্তু এনেকুৱা কামত জড়িত নাথাকিলে। দোষী হয়, তাত কোনো বিজেপিৰ কথা নাই, তাত কোনো কংগ্ৰেছৰ কথা নাই। যদি তেওঁ দোষী বিজেপি কৰিছিল তথাপিও তেওঁৰ ফাঁচি হ'ব লাগে, যদি কংগ্ৰেছ কৰিছিল তথাপিও তেওঁলোকৰ ফাঁচি হ'ব লাগে। মোৰ কথা স্পষ্ট, তাত কোনো ধৰণৰ পাৰ্টি চাই লাভ নাই বা কোনো ধৰ্ম চাই লাভ নাই। দোষী হয়। কিন্তু মই এটা কথা আকৌ এবাৰ জনাইছোঁ, দোষী হয় আৰু দোষীক যি মানে দোষী হয় তাক মানে কঠোৰ শাস্তি দিব লাগে চৰকাৰে। সেইকাৰণে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটাই অনুৰোধ, মুখ্যমন্ত্ৰী ডাঙৰীয়া মামাই যে কয় মানে আমি উন্নয়ন কৰি আছোঁ, উন্নয়নৰ ফলত মোক ভোট দিব ৰাইজে। হয়, উন্নয়ন যদি কৰিছে ৰাইজে ভোট দিব, কিয় নিদিয়ে, তাত কোনো ধৰণৰ কথা নাই। আমালোকৰ কথা হৈছে কি জাষ্টিছ ফৰ জুবিন গাৰ্গ। জাষ্টিছৰ কাৰণে বৰ্তমান সময়ত যি জাষ্টিছ চলি আছে অসমৰ বিভিন্ন অঞ্চলত চলি আছে, খালি অসমত যে নহয়, ভাৰতৰ মানে ভাৰত তথা ক'ব লাগিব ইণ্ডিয়াৰ সকলো ঠাইত চলে এফালে কিন্তু বেলেগ ঠাইতো চলি আছে কি জাষ্টিছ ফৰ জুবিন গাৰ্গে মানে জাষ্টিছ পাব লাগে। এই কথা ময়ো কওঁ, পাবই লাগে। যিসকল দোষী হয় তেওঁলোকে দোষী হয়, এইটোৱে। আৰু যেনেদৰে বিহাৰত বিজেপি চৰকাৰে বিজয় উল্লাস কৰিছে আৰু বিজয় কৰিছে, এই সন্দৰ্ভত অসমত কেনেকুৱা প্ৰভাৱ পৰিব? প্ৰথমতে যিসকল তাত জয়লাভ কৰিছে ভেৰি ভেৰি থেংকছ টু, কংগ্ৰেচুলেশ্যন বা ধন্যবাদ জনাইছোঁ তেওঁলোকক। যিহেতু তেওঁলোকে কষ্ট কৰিছে বহুত, দিন ৰাতি তেওঁলোকে কেম্পিং কৰিছিল, কেম্পিং কৰি তেওঁলোকে জয়লাভ কৰিছে। কেম্পিং নকৰিলেও নজিকিল হয়, তেওঁলোকৰ কাম ভাল পাইছে তাতে বিহাৰত, ভাল কৰিছে তাতে বিজেপি, সেইকাৰণে তাত বিজেপিক ভোট দিছে মানুহ। তেনেকুৱা ছেম কণ্ডিশ্যন যদি অসমতো তেনেকুৱা বৰ্তমান কণ্ডিশ্যন চলিছে আমালোকৰ নিবনুৱা যি এটা সমস্যা, এইবিলাক সমস্যা যদি দূৰ হয় অসমৰ নিবনুৱাসকলেও বিজেপিক ভোট দিব। কি কথা আছে তাত কোনো ধৰণৰ কথা নাই বিজেপি কংগ্ৰেছ। হয়, নিশ্চয় কওক, আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে এই ভিডিঅ'টো সকলোৱে চাব আৰু বেছি শ্বেয়াৰ কৰিব। ধন্যবাদ।